নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আনবক্সিং কৰিম এটা ছাতি। এইটো নতুন মডেলৰ আজি ছাতি নতুন ছাতি এটা মই আপোনালোকক আগত আনবক্সিং কৰিম। তো আপোনালোকৰ হাতত যদি এনেকুৱা ছাতি আছে, এনেকুৱা ছাতি আজিকালি পেলাই দিয়ক। তো হওক এনেকুৱা ছাতি মই ছাতি আনবক্সিং কৰিম। তো বলকচোন যিহেতু বহুতো বলক এইটো মই এতিয়া আনবক্সিং কৰিম। এইটো ছাতি নতুন স্মাৰ্ট ছাতি বুলি কৈছো মই। স্মাৰ্ট ছাতি এইটো তো কেনেকুৱা হয় তো দেখুৱাই দিছো। এয়া চাওক, ইয়াত লিখা আছে এনইছো ফালৰ পৰা এইটো ছাতি কোম্পানী ইয়াত লিখা আছে। ইয়াত কেনেকৈ কি ইয়াত মেনুৱেল পৰা দিয়া আছে কেনেকৈ ব্যৱহাৰ কৰিব লাগে। তো বলকচোন এইটো খুলি প্ৰথমতে এইটো কভাৰ দিছে। এয়া চাওক, ধুনীয়া এটা কভাৰ। এইটো আপুনি লৈ ফুৰিব পাৰিব এইটো ছাতি। তাৰপিছত এয়া খেলকৈ দিছে এইটো। তাৰপিছত ইয়াত ব্লু কালাৰৰ এইটো ছাতি। তাৰপিছত ইয়াত এয়া চাওক তলত এনেকুৱা আছে। এইটো মই স্মাৰ্ট ছাতি বুলি কৈছোঁ। ইয়াত চাওক শ্বুজ আছে। এয়া চাওক এইটো শ্বুজ। তো এইটো তাৰপিছত এইটো যদি এইটো খুলিবলগীয়া হ'লে কি কৰিব লাগিব জানেনে? এইটো যে শ্বুজ আছে এইটো শ্বুজ টিপি দিব লাগিব। এয়া চাওক, এয়া চাওক, দেখিছে? হয়তো কেমেৰাত হয়তো নাহিব পাৰে। তো এয়া দেখিছে এইটো ছাতি। তো এইটো ছাতি বহুত ষ্ট্ৰং ছাতি হয়। এয়া চাওক আপোনালোকে ইয়াত ভিতৰত কেনেকুৱা আছে দেখিছে আপোনালোকে। তো এয়া চাওক বাহিৰৰ ফালে ইয়াৰ পুৰা ব্লু, বাহিৰৰ ফালে আৰু ভিতৰৰ ফালে কলা। এয়া দেখিছেনে? তো ইয়াত ব্লেক কালাৰৰ। এয়া চাওক, এয়া চাওক। যদি এইটো যদি বন্ধ কৰিবলগীয়া হয় তেতিয়াহ'লে এইটো যদি চুইচ আছে এইটো এনেকৈ টিপিলে হ'ল, এনেকৈ বন্ধ হৈ যাব। তাৰপিছত আকৌ পুনৰ চিষ্টেম আছে দেখিছে, লক হৈ গ'ল। আৰু যেতিয়া খুলিবলগীয়া হয় আৰু এইটো যে চুইচ আছে এইটো চুইচ এনেকৈ এবাৰ টিপি দিব লাগিব। এয়া চাওক, এয়া ইমান ষ্ট্ৰং ছাতি হয়। এয়া চাওক, এয়া চাওক, কিমান ষ্ট্ৰং ছাতি। মই আপোনাক দেখুৱাই দিছোঁ। যদি আপুনি ক'ৰবাত যেতিয়া ছাতি লৈ ক'ৰবাত যাব তেতিয়া বতাহ দিলেও মানে বেছি নহ'ব। এয়া চাওক কিমান ষ্ট্ৰং। কিন্তু যেতিয়া আপুনি নৰ্মেল ছাতি লৈ যাব, যিবিলাক দোকানত পাব সেইবিলাক ছাতি অলপ হ'লেও মানে বতাহ হয়তো মানে ইমান ষ্ট্ৰং নহয়। কিন্তু এইবিলাক ছাতি দেখিছে কিমান ষ্ট্ৰং। এয়া চাওক, আৰু এইটো ছাতিৰ বিশেষত্ব কি আছে আপোনাক যদি মই কওঁ, এয়া চাওক এই চাইডত যে এনেকুৱা আছে, এয়া ৰাতি কি হয় যদি পোহৰ পৰে এইবিলাক পুৰা গ্ল' কৰিব। এয়া যেতিয়া ৰাতি এইবিলাক যেতিয়া এইবিলাক ৰিফ্লেক্টিভ ষ্ট্ৰিপ আছে ইয়াৰ চাইডে চাইডে আপোনাৰ দেখিছে। তো এয়া চাওক ভিতৰৰ ফালে পুৰা স্প্ৰিং আছে ইয়াতে। আৰু ইয়াৰ চিষ্টেমটো আপোনাৰ দেখিছে কেনেকুৱা। তো পুৰা ষ্ট্ৰং ছাতি হয় এইটো। এয়া চাওক ষ্ট্ৰং হয়, আপোনাক দেখুৱাই দিছোঁ। তো যদি এইটো ছাতি যদি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি ল'ব পাৰে। ইয়াৰ দাম হৈছে 850 পৰা 800 ভিতৰত এইবিলাক ছাতি পাই যাব আপুনি। আৰু বহুতকেইটা কোম্পানী এনেকুৱা ছাতি বনায়। তো মোৰ এই ছাতি ভাল লাগিল, মানে কম দামত অলপমান মানে কম দামতে মানে পালোঁ এই ছাতি। মানে 775 টকাত 775ত এইটো ছাতি পালোঁ। তো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া ল'ব পাৰে এইটো ছাতি। এয়া চাওক মানে এনেকৈ জপিয়াব নালাগে, এনেকুৱা চিষ্টেম। এয়া চাওক নৰ্মেল ছাতি কি হয় এনেকুৱা তলৰ ফালে এনেকুৱা আহি থাকে, কিন্তু এইটো ছাতি একো হেৰি নহয়। দেখিছে এইটো কেনেকুৱা কি ধৰণৰ ছাতি। এয়া মানে দুজন মানুহ ইয়াতে আৰামত যাব পাৰিব এইটো ছাতি লৈ। তো তো ভিডিঅ'টো এইটোৱে আছিল। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু পিছত লগ পাম এটা নতুন ভিডিঅ' লৈ। বাই বাই।